তিনিজন ডেকা পণ্ডিত। উজনি ফালৰ তিনিজন ডেকাই নৱদ্বীপত পঢ়ি পণ্ডিত হৈ ঘৰলৈ উভতি আহিছিল। বাটে বাটে আহি থাকোঁতে তেওঁলোকে এদিন ম'হৰ খোজ এটা দেখা পালে। এজনে ক'লে, এইটো এজনী মাইকী ম'হৰ খোজ। আন এজনে ক'লে, ম'হজনী গাভিনী। তৃতীয়জনে মাত লগালে, ম'হজনী এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে। তেওঁলোকৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে তিনিওজনে ম'হৰ খোজে খোজে গৈ ম'হজনী পাই দেখিলে যে সকলো সঁচা। এই ম'হজনী এজন ৰজাৰ। ৩ দিনমানৰ আগৰে পৰা ম'হজনী হেৰাইছিল। ৰজাই ম'হ বিচাৰিবৰ নিমিত্তে কেইটামান মানুহ পঠাই দিছিল। মানুহকেইটাই বিচাৰি আহি হেৰুৱা ম'হজনী আঁতৰৰ পৰা দেখি তাই ওচৰ চাপিল আৰু ৩জন মানুহে ম'হজনী বেহি থকা দেখি মহে সৈতে তেওঁলোকক চোৰ বুলি ধৰি লৈ গ'ল। তেওঁলোক তিনিওকে ম'হ চোৰ বুলি ৰজাৰ আগত দিলেগৈ। ৰজাই সোধপোছ নোহোৱাকৈয়ে তেওঁলোকক বন্দীশালত থবলৈ আদেশ দিলে। বন্দীশালত থাকোঁতে তিনিওজনে এনেদৰে কথা বাৰ্তা ক'বলৈ ধৰিলে। প্ৰথমজনে ক'লে, হেৰা, ই নহয় সিহে। দ্বিতীয়জনে, কিয়, সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়। তৃতীয়জনে মাত লগালে, তেনে সি কৰা নাইনো কি? বন্দীশালৰ ৰখীয়াবিলাকে এই কথা শুনি থাকি ৰজাক লগাই দিলেগৈ। ৰজাই তেওঁলোকক মতাই নি সুধিলে, তোমালোক বন্দীশালত থাকোঁতে ই নহয় সিহে, সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়, তেনে কৰা নাইনো কি বুলি কি কৈছিলা হওক, মোৰ আগত ভাঙি ক'ব লাগে, নহ'লে তোমালোকৰ মূৰ কটা যাব। ৰজাৰ এনেধৰণৰ কথা শুনি তেওঁলোকে ভাবিলে, আমি এনেও মৰিম তেনেও মৰিম, হেন জানি সকলো কথা ভাঙি কোৱাই যাওক। প্ৰথমজনে ক'বলৈ ধৰিলে, মহাৰাজ, মই কৈছিলোঁ ই নহয় সিহে, তাৰ অৰ্থ এই যে এই দেশৰ ৰজাজন মানুহ নহয় গৰুহে। দ্বিতীয়জনে ক'লে, মহাৰাজ, মই কৈছিলোঁ বোলো সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়, অৰ্থাৎ গৰু হোৱা হ'লে ঘাঁহ খালেহেঁতেন। তৃতীয়জনে ক'লে, মহাৰাজ, মই কৈছিলোঁ যে তেনে কৰা নাইনো কি, তাৰ অৰ্থ এই যে ঘাঁহ খোৱা নাইনো কি। ইয়াকে কৈ তিনিওজনে মনে মনে থাকিল। ৰজাই আকৌ সুধিলে, তোমালোকেনো কি বাবে মোক গৰু পাতিছিলা? তাৰ সঁচ উত্তৰ দিব পাৰিলে তোমালোকৰ প্ৰাণ ৰক্ষা পৰিব। প্ৰথমজনে ক'বলৈ ধৰিলে, মহাৰাজ, আমি তিনিওটি বামুণৰ ল'ৰা। ভাতৃ নৱদ্বীপত কেইবাবছৰো নানান সংস্কৃত শাস্ত্ৰ পঢ়ি পণ্ডিত হৈ আহিছোঁ হওক। বাটত আহি থাকোঁতে কালি ৰাতিপুৱা এটা ম'হৰ খোজ দেখি মই ক'লো, এইটো এজনী মাইকী ম'হৰ খোজ। দ্বিতীয়জনে আঙুলিয়াই। এওঁ ক'লে, ম'হজনী গাভিনী। দ্বিতীয়জনলৈ আঙুলিয়াই। এওঁ ক'লে, ম'হজনী গাভিনী। তৃতীয়জনলৈ আঙুলিয়াই। এওঁ ক'লে, ম'হজনী এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে। পাছে মহাৰাজ, আমাৰ বিদ্যা বুদ্ধিৰ পৰিচয় ল'বৰ নিমিত্তে ম'হৰ খোজে খোজে তিনিও গৈ ম'হজনীৰ অলপ আগত এটি মতা পোৱালি জগোৱা দেখি আমাৰ কথা সঁচা হ'ল বুলি ভাবি আমি মনত ৰং পাই অলপ পৰ ম'হজনী আৰু পোৱালিটো চাই ৰৈ আছো। তেনেতে মহাৰাজ, ম'হজনী বিচাৰি পঠোৱা মানুহকেইটা তাতে ওলালগৈ আৰু ম'হজনীয়ে সৈতে আমাক মিছাকৈয়ে চোৰ বুলি ধৰি লৈ আহিল। মহাৰাজেও একো বিচাৰ নকৰাকৈ আমাক বন্দীশালত থোৱালে। সেইকাৰণে আমি কৈছিলোঁ হওক যে যি ৰজাই দুখ বিচাৰ নকৰাকৈ দণ্ড দিয়ে সেই ৰজা মানুহ নহয় গৰুহে। তেতিয়া ৰজাই লাজ পাই ক'লে, হয়, অৱশ্যে এইটো মোৰ অবিচাৰ হৈছিল। মই এতিয়াৰে পৰা সোধপোছ নোহোৱাকৈ কেতিয়াও দণ্ড নিদিওঁ। এইবুলি ৰজাই তেওঁলোক তিনিওকে নিজ নিজ ঘৰলৈ বিদায় দিলে আৰু ঘৰৰ পৰা উভতি আহি তেওঁ সভাত বৃত্তি বিধান লৈ থাকিবলৈ মাতি পঠালে। ভণ্টি ভাইটিসকল, এই সাধুটো আছিল সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ। তেওঁক তোমালোকে নিশ্চয় চিনি পোৱা, আৰু যদি নোপোৱা তেওঁৰ বিষয়ে পঢ়িবা, নতুবা মা দেউতাক সুধিবা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৰেৰে। তেতিয়ালৈকে আমি আহিছোঁ দেই।